Welcome to Assamese Boys. ভিডিওটো অকণো স্কিপ নকৰাকৈ একেবাৰে শেষলৈকে চাই যাব। আজি বহুত দেৰি হৈ গ'ল যে যাওঁ হৈ ইয়াত গীতা ধুই আহি লওঁ। মোৰ ডিক্সনেৰীখন পঢ়িবলৈ আছে, পঢ়ি লওঁগৈ ৰ। এই ক'তনো থয় এইবিলাকে। Do you eating a rice? তাৰ মানে তুমি ভাত খালানে? 8টা বাজিবই হ'ল দেখোন, কাম এটা আছে কৰি লওঁগে। হৈ গ'ল মোবাইলটো কামটো হৈ গ'ল, কাপোৰকেইটা পিন্ধি লওঁ তাৰপিছত। তই কালি সমীৰহঁতৰ বিয়ালৈ গৈছিলি নেকি? মই তাকে বিয়ালৈ যাব পাৰেনে বাৰু? গাঁৱৰ ওচৰৰ বিয়াহে মাতিব লাগে। তই তাৰমানে গৈছিলি? এই গাঁৱৰ ওচৰৰ বিয়াহে নেযাম নে বাৰু? সেইকেইটা তাতে বহি আছে। মই চাইকেলখন লুকুৱাই থৈ যাওঁ। ঐ কালিতো পঢ়িছিলো দেখোন, পাহৰি থাকিলো যে। এই হ'ব ৰ। ঐ তহঁতৰ আগত মই এতিয়া ইংৰাজীত কথা পাতিম নে অসমীয়াত কথা পাতিম? আমি ইংলিছ বুজি নাপাওঁ, তই অসমীয়াতে কথা পাত। হ'ব দে, তহঁতি কৈছ যেতিয়া অসমীয়াতে পাতো। বুজিছ, মই যোনটো কোম্পানীত কাম কৰোঁ নহয়, মানুহ নাহিলে বহি থাক। যেতিয়া মানুহ আহে কাম অকণ কৰি দে, লগালগ পইচা পাই যাবি। বিলাক কোম্পানীৰ নিচিনা নহয়, মাহৰ শেষত পইচা পাম বুলি ৰখি থ। কাম কৰি দি লগালগ পইচা লৈ যাবি আমাৰ কোম্পানীত। ইয়াৰ কামটো সঁচাকে ভাল দেই। তহঁতৰ কোম্পানীত মোকো সোমোৱাই দিবিচোন। কিন্তু কিহৰলৈকে পঢ়িছ? ক্লাছ 8লৈকে পঢ়িছ তই। তইতো ক্লাছ 8লৈকে পঢ়িছ। তহঁতি মোৰ নিচিনা স্মাৰ্ট হয় জানো? তইনো কি কাম কৰ? মই সিহঁতক এতিয়া কি কাম কৰোঁ বুলি ক'ম ৰ, এটা বুদ্ধি আহিছে। মই কি কাম কৰোঁ তহঁতি সেইটো সুধিছ ন? তহঁতি বুজি পাবি জানো? কচোন। ঠেলা ড্ৰাইভৰ? নহয় ঠেলা ড্ৰাইভৰ। এইটো আকৌ কি বস্তু? মই কৈছিলো নে তহঁতি বুজি নাপাওঁ বুলি। এই মোবাইলটো দেখিছ? মই কালি কিনিছো 30,000 টকা দি। চাওঁ। মই নুলিয়াও দেই, ইমান ধূলি উৰি আছে, যদি লাগি যায়। দে মই যাওঁ। টাইম হ'লেই দেখোন, মালিকে আজি থব। যাওঁ। তই আহি পালিহি তেন্তে। আজি দাদা মনটো ভাল যেন পাইছো, পইচা কেইটকামান সৰকাব পাৰো। তই টাইম চাচোন, দাঁত দেখুৱাইছ, এতিয়া কামলৈ অহা সময় নেকি? এতিয়ালৈকে কেইটা মানুহ ঘূৰি গ'ল তই গম পাৱ? হাত পেলাবলৈ মানুহ নাই, আৰু এনেকে হলে নহব দেই, নেৰাখিম নহলে। মোৰ কি কাম নাই নি? তোক অকণ চাই চিতি কথা কব। নহলে কি কৰিবি তই? যে কিবা এটা তোক কৈ আছো, কি চিন্তা কৰি আছ? দাদা একো চিন্তা কৰা নাই। যা এই কুন্দাটো
hơi tu gắt pelas rồi দাদা ben khul do ja কি হল আপোনাৰ এই মোক 3 কেজিমান কাঠ লাগিছিলে হ'ব আপুনি কাটটো চাই লওক দে অসুবিধা হ'লে এই দোকান লোৱা এটা আছে বাকি দিব হে অ ইয়াত কি গৈছে মোক দেখিলে সৰ্বনা খবৰ ৰ মুখখন ঢাকিয়ে লওঁ দাদা মই কাঠটো চালোগে আপুনি ভৰাবলৈ কৈ দিয়ক হ'ব মই উঠুৱাই দিছোঁ হৰি এফালা কেলে মাতিছিলে দাদা এই দাদাজনৰ কাঠটো উঠুৱাইগে ঘৰত গামোচাখন কৰি পৰিলে তই তোৰ কাম তাৰমানে এয়াই ন যদি ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব ভিডিঅ'টো চাই কেনে পালে আমাক কমেণ্ট কৰি জনাব আমাৰ ভিডিঅ'টো বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰি দিব আমাৰ চেনেললৈ যদি নতুন আহিছে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকন প্ৰেছ কৰিবলৈ একেবাৰে নেপাহৰিব ধন্যবাদ